এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত এটা দীঘলীয়া ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো যিসকল লোকে কাচকল খাই বেয়া পায় তেওঁলোকৰ বাবে। কাচকল আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, কিন্তু কাচকলৰ সোৱাদটো সচৰাচৰ বৰ পচন্দৰ নহয়। ল'ৰা ছোৱালীবিলাকে বিশেষকৈ কাচকল খাব ইচ্ছা নকৰে, টান পায়, কিন্তু তেওঁলোকৰ কাৰণে বহুত ভাল। আজি আহকচোন কাচকল এনেধৰণে বনাই খাওঁ। ইয়াক কাচকলৰ কোফটা বুলিব পাৰি, বা আপোনালোকে যদি বেলেগ নাম জানে মোক ক'বচোন। মই এনেকৈ জাষ্ট ট্ৰাই কৰিছোঁ, চবেই বেলেগ ধৰণে ট্ৰাই কৰে, মই মোৰ ধৰণে ট্ৰাই কৰিছোঁ। আহকচোন কেনেকৈ ট্ৰাই কৰোঁ চাওঁ। প্ৰথমে মই কাচকলখিনি ধুনীয়াকৈ কাটি লৈছোঁ, লগতে 2টা আলুও দিছোঁ। এতিয়া মই ইয়াত 2টা হুইচেল অহালৈ সিজিব দিম। আনফালে কেৰাহী এখন মই গৰম হ'ব দিলোঁ। তাত দিলোঁ মই 2টা শুকান জলকীয়া, কেইটামান গোটা জিৰা, আৰু লগতে ডালচেনি দুটুকুৰো দিম। কেইটামান জালুকো দিছোঁ ইয়াত, দেখিছে নহয়। ইয়াত ধনিয়া গুটি দিছোঁ, আৰু এয়া দুটুকুৰ হৈছে গৰম মছলা অৰ্থাৎ ডালচেনি, কেইটামান চাহী জিৰা দিছোঁ, আৰু এডোখৰ ইয়াত মই দি দিম জাবিত্ৰী বুলি কয়। এইটো সচৰাচৰ বিৰিয়ানী মছলাত পায়, গৰম মছলাতে আহে। এইডোখৰ দিলে ইয়াত ইলাচিও দিব পাৰে আপোনালোকে, গৰম মছলাখিনি গোটেই দিব পাৰে, কিন্তু মই অকণমান গোন্ধটো আহিবৰ কাৰণে দিছোঁ। এতিয়া এইখিনি অকণমান ঠাণ্ডা হোৱাৰ লগে লগে এটা মই পাউডাৰ মছলা গুড়ি কৰি ল'ম। এইখিনি মই পিছত ব্যৱহাৰ কৰিম। আনফালে কেৰাহীখন পুনৰ গৰম হ'ব দিলোঁ। ইয়াত মই এতিয়া পিঁয়াজ, আদা, নহৰু আৰু বিলাহী অলপ কাটি থৈছিলোঁ মই। এইখিনি ইয়াত মই অলপ ভাজি ল'ম, যেতিয়ালৈকে এইখিনি অকণমান মজি যায় তেতিয়ালৈকে। লগতে অকণমান তাত মই নিমখো দি দিম ভাজোঁতে। আনফালে এয়া কাচকলখিনি ধুনীয়াকৈ সিজিছে। এতিয়া কাচকলখিনি মই এটা এটাকৈ ওলাই ল'লোঁ। আনফালে ইয়াত মই অকণমান নিমখ দিলোঁ। নিমখ দিলে বস্তুবোৰ সিজাত সোনকালে হয়। গতিকে এতিয়া এই কাচকলখিনি এটাকৈ ওলাই ল'লোঁ মই। এতিয়া ধুনীয়াকৈ ইয়াৰ বাকলিখিনি গুচাই লৈ মই সানি ল'ম। আনফালে এইখিনি মছলা ৰেডি হৈ লৈছে। এইখিনি অকণমান ঠাণ্ডা হ'ব দিম মই। এইখিনি ঠাণ্ডা হোৱাত মই মিক্সিত পেষ্ট এটা বনাই ল'লোঁ। এয়া দেখিছে নহয়। এতিয়া মই এইখিনি বাকলিখিনি অলপ অলপকৈ চেলাই ল'লোঁ, গৰমে আছিলে যিহেতু। এতিয়া মই কাটা চামুচ এখনৰ সহায়েৰে এইখিনি ধুনীয়াকৈ ভাঙি ল'লোঁ, যিহেতু গৰম আছিলে। এতিয়া ভাঙাৰ পিছত অলপ অলপ ঠাণ্ডা হৈছে, হাতৰ ব্যৱহাৰেই কৰিম বাৰু। এতিয়া ইয়াত মই অলপ দিলোঁ নিমখ, আৰু অকণমান দিম হালধি পাউডাৰ। নিমখো বহুত বেছি নিদিব, যিহেতু গ্ৰেভিত নিমখ লাগিব। এতিয়া এইখিনি মই ভাল ধৰণে সানি লৈছোঁ। ইয়াত বেলেগ একো দিব নালাগে। এইখিনি অলপ টেপটেপীয়া হোৱাৰ কাৰণে, যিহেতু মই কোফটা বনাম, পিঠাৰ নিচিনা বনাব লাগিব, ইয়াত মই দি দিলোঁ 4 চামুচ বেচন, আৰু লগতে অকণমান কৰ্ণফ্ল'ৰ দিম অলপ। এইখিনি এতিয়া মই অকণমান হাতত তেল মোহাৰি কিনে এইখিনি মই ধুনীয়াকৈ পিঠা আকাৰৰ বনাই ল'ম। এটা এটাকৈ গোটেইখিনি মই পিঠা আকাৰ বনাই ল'লোঁ। এতিয়া কেৰাহীখন ধুনীয়াকৈ গৰম হ'ব দিলোঁ। তাত দি দিলোঁ মই তেল। মিঠাতেলে ব্যৱহাৰ কৰিছোঁ মই, আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনো ব্যৱহাৰ কৰিব। এতিয়া এটা এটাকৈ মই ধুনীয়াকৈ বৰকেইটা ভাজি ল'লোঁ। বৰ বুলিয়েই কৈছোঁ, যিহেতু কাচকল আৰু আলু মিক্স আছে, বৰ বুলিয়েই ধৰা যায়। এতিয়া গোটেইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াত মই এচামুচ ঘি দি দিম। এই গ্ৰেভিখনৰ মেইন হৈছে ঘিয়ে, কাৰণ ঘি দিলে বস্তুবোৰ খাবৰ সোৱাদ হয়। ইয়াত দি দিলোঁ মই 2 খিলা মাহপাত অৰ্থাৎ তেজপাত, আৰু এটা শুকান জলকীয়া 2 টুকুৰ কৰি দিলোঁ। লগতে কেইটামান দিলোঁ কাল জিৰা, আৰু অলপ ইয়াত দি দিম সোৱাদ অনুযায়ী চেনি। এতিয়া মই যিখিনি পেষ্ট বনাই লৈছোঁ, বিলাহী, পিঁয়াজ, আদা, নহৰু, এইখিনি ধুনীয়াকৈ ভাজি ল'ম। অকণমান পানীও দি দিলোঁ। ধুনীয়াকৈ ভাজি ভাজি ইয়াক মই এবাৰ অকণমান প্ৰথমতে শুকাই গ'লে আৰু এবাৰ পানী দি ভাজিম। ইয়াত দেখিছেনে প্ৰথমতে অলপ। এতিয়া মই ইয়াত দি দিম সোৱাদ অনুযায়ী নিমখ আৰু হালধি। বেলেগ আন একো মছলা নিদিওঁ, যিহেতু মই গুড়ি কৰা মছলা ইয়াৰ কাৰণে বনাইছিলোঁৱে। এই গুড়ি কৰা মছলাখিনি ইয়াত দি দিম। ইয়াত দেখিছে নহয়, গোটেইখিনি দিব দৰকাৰ নহয়, মই অলপ বেছিকৈ খুন্দি লৈছিলোঁ, বেলেগত ব্যৱহাৰ কৰিব পাৰিব। এইখিনি দি দিলোঁ মই 2 চামুচ দি দিলোঁ। এতিয়া মই এইখিনি পুনৰ লৰাই ভাজি থাকিম ধুনীয়াকৈ। ইয়াত দেখিছেনে অলপ লাগি লাগি আহিছে। এতিয়া অকণমান সামান্য পৰিমাণে মই ইয়াত পানী দি দিম। অলপ পানী দি দিলোঁ। পানী দি পুনৰ, বহুত বেছি দিয়া নাই, অলপ পানী দিছোঁ। পানী দি পুনৰ আকৌ ভাজি ল'ম, যিহেতু আদা নহৰুখিনিও গোটেই ভাজা নাছিলোঁ, অলপ কেঁচা কেঁচা হৈ আছিলে, ইয়াৰ গোন্ধবোৰ যাব লাগিবতো। এতিয়া ফাইনেল পানী দি দিলোঁ। এইখিনি ধুনীয়াকৈ উতল আহিব দিম মই এতিয়া। উতল অহাৰ লগে লগে এই দেখিছেনে উতল আহিছে। ইয়াতে মই যে ভাজি থৈছিলোঁ বৰকেইটা, অৰ্থাৎ কাচকলৰ বৰকেইটা, কোফটাকেইটা, ইয়াত মই দি দিলোঁ এটা এটা কৰি। এয়া মই দি দিছোঁ এটা এটাকৈ। এইখিনি মই শুহিব দিম এতিয়া। যিহেতু গ্ৰেভি বুলি কৈছোঁ, গ্ৰেভি হ'ব লাগিব।
মানে বৰকেটাত লাগি থাকিব লাগিব দিলোঁ এটা কেঁচা জলকীয়া যিহেতু মই জ্বলা ব্যৱহাৰ কৰা নাই তেনেকৈ অলপ কেঁচা ধনিয়া কাটি দিলোঁ যিহেতু ধনিয়াৰে ছিজন এতিয়া আমাৰ ইয়াৰ কোফটা ৰেডি হৈ গ'ল যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ পুনৰ আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম তেতিয়ালৈ বাই বাই